মোৰ সৌৰভ গ্লোবেল তো সৌৰভলৈ গৈছিলোঁ মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিবলৈ প্ৰথমবাৰৰ বাবে গৈছিলোঁ তো মোৰ ভাল লাগিছে তাতে মই ইণ্টাৰনেশ্যনেল লেভেলত এটা প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিব পাই বহুতেই ভাল লাগিছে কিন্তু মই তাতে জয়ী নহ'লোঁ যদি মোৰ প্ৰব্লেম মোৰ দুখ লগা নাই মই প্ৰাউড ফিল কৰিছোঁ যে মই প্ৰথমবাৰ তাতে গৈ আছে বহি হিচাপে নিজৰ অভিজ্ঞতা অৰ্জন কৰি মডেলিং জগতখনৰ লগত কেনেদৰে জড়িত হ'লা কেতিয়াৰ পৰা মডেলিং জগতৰ লগত জড়িত হৈছা হয় প্ৰথম হৈছে মোৰ অসম বডি সন্থা এছ'চিয়েশ্যন যিখন এছ'চিয়েশ্যন আমাৰ জেনেৰেল ছেক্ৰেটাৰী হৈছে তপন কুমাৰ শৰ্মা ছাৰ তেখেতে কৈছিল এই বস্তুটো সুধিছিল যে আপোনাৰ মিছ এণ্ড মিষ্টাৰ ডেফ ইণ্ডিয়াৰ কম্পিটিশ্যন আহিছে তেতিয়া তোমালোকৰ চিলেক্ট হ'ব বুলি কৈছিল তো তেতিয়া আমি ছয়জনকে চিলেক্ট হ'ব বুলি কৈছিল তো তপন ছাৰে আমাক এই কথাখিনি জানিব দিলে তেওঁ যিহেতু জড়িত হৈ আছে আছাম কালচাৰেল ডেফ কালচাৰেল কমিটিৰ লগত তো সেই থ্ৰু দিয়ে ছাৰে মোক সহযোগ কৰিলে কিন্তু আমাৰ তপন কুমাৰ শৰ্মা ছাৰৰ অপাৰেশ্যনো হৈছিল তো তাৰ মাজতো তেওঁ হাৰ মনা নাই মোক পঠাই দিছে অসম বডি সন্থাৰ অন্য সদস্যসকলৰ লগত চন্দ্ৰ চাউলৰ তেওঁ মই তাতে প্ৰথম অসমৰ হৈ গৈছিলোঁ পাঞ্জাৱত মই কম্পিটিশ্যন হিচাপে কিতাপ অৰ্জন পালোঁ মিছ ডেফ ইণ্ডিয়াত তো মই বিশ্বাস কৰিব পৰা নাছিলোঁ মই সেইটো সময়ত মই নিজে পালোঁ বুলি মই প্ৰাউড ফিল কৰিছোঁ সকলো প্ৰাউড ফিল কৰিছে এজ এ ডেফ হিচাপে ইমান ধুনীয়াকৈ যে মই এই সুনামটো কঢ়িয়াই আনিছোঁ তো মই নিজে বডি হিচাপে মই প্ৰাউড ফিল কৰোঁ কাৰণ কি বহুতে কমেণ্ট কৰিছিল যে বডি তুমি কি কৰিব পাৰিবা তুমি আগবাঢ়ি যাব নোৱাৰিবা কিন্তু এইটো যিটো সুনাম কঢ়িয়াই আনিলোঁ মই আজি মই আজিলৈকে মই প্ৰাউড ফিল কৰিছোঁ আৰু অসম বডি সন্থা নহ'লে হয়তো মই এইখিনি কাম কৰিব নোৱাৰিলোহেঁতেন আৰু তপন ছাৰ নাথাকিলে হয়তো মই এইখিনি কৰিব নোৱাৰিলোহেঁতেন এই চেগতে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰোঁ কাৰণ তেখেতে সেইখিনি সহযোগ কৰা বাবে আৰু মণিপুৰৰ লগত আৰু মানে আমাৰ কম্পিটিটৰ আছিল আৰু তেওঁলোকৰ কম্পিটিশ্যনত তেখেতসকলেও ভাগ লৈছিল তেখেতসকল কেঞ্চেল হোৱাৰ পিছত এজ এ মই অকলে অসমৰ পৰা মানে যাবলগীয়া হৈছিল ইউৰোপলৈ তো কিন্তু তেতিয়া সেইটো টাইমত ইয়াৰে আগতে যিটো প্ৰথম ইউৰোপলৈ যোৱাৰ আগত এটা মোক চিলেকশ্যন হৈছিল কিন্তু মই তাতে যিটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলগীয়া হৈছিল সেইটো কাৰণে কেঞ্চেল কৰিবলগীয়া হৈছিল ইয়াৰে আগতেও কিন্তু তাৰপিছত যিটো মই এইটো মানে সুযোগটো পালোঁ এই সুযোগটোৰ কাৰণে মই ধন্যবাদ কাৰণ কি এইখিনিৰ কাৰণে ধন্যবাদ কাৰণ কি MMDW তো ইউৰোপলৈ তো তাতে যিটো প্লেনিং চলিছে মোক লৈ যোৱাৰ কাৰণে সেইটো সময়ত আমাৰ তপন কুমাৰ ছাৰে আমাৰ আছাম কালচাৰেল কমিটিৰ লগত তেখেতে কথা পাতিছিল কিন্তু তাতে দুজন ব্যক্তি নোযোৱাৰ কাৰণে মানে মোৰো টেনশ্যন হ'ব লাগিছে কিন্তু মোৰ মন আছিল মোৰ যাব যে মই পৰিচয়টো দেখাবৰ কাৰণে নিজক দেখাবৰ কাৰণে কিন্তু মোৰ মা দেউতাই মানা কৰিছিল কিন্তু বাকৰি বাইদেউৰ কথা পাতিলে বহুখিনি বুজালে মোক ফেমিলি তাৰপিছতে যাবলৈ পাৰ্মিশ্যন দিছে মই নিজে চব কৈছোঁ যে মোৰ ফেমিলিয়ে পাৰ্মিশ্যন দিছে মই বিলিভ কৰিব পৰা নাছিলোঁ এতিয়া মোৰ যে ফেমিলি মোক এইখিনি পাৰ্মিশ্যন দিলে তো মই নিজকে কনফিডেণ্ট ফিল কৰি মই অকলে গৈ ইউৰোপত মানুহখিনিৰ লগত লগ পালোঁ ডেফ কমিউনিটিৰ লগত লগ পালোঁ তো ইণ্ডিয়াত হিচাপে মোক ইমানখিনি মৰম কৰিছে আৰু ইমান ধুনীয়াকৈ মানে শিকাই বুজাই লৈ গৈছে যে কেনেকৈ এই ডেফ প্লেটফৰ্মত কেনেকৈ আমি ভাগ ল'ব লাগে তো মই এজ এ ইণ্ডিয়ান ডেফ হিচাপে মই প্ৰাউড ফিল কৰোঁ আৰু এজ এ মহিলা হিচাপে প্ৰাউড ফিল কৰোঁ প্ৰথমবাৰ যিটো মই কৈছোঁ আৰু এজ এ বডি হিচাপে মই বিচাৰোঁ যে অভিভাৱকসকলৰ লগত মই একেই সমান হয় ময়ো কৰিব পাৰোঁ সকলো কাম চ' মই ফাৰ্ষ্ট টাইম যিহেতু গৈছোঁ মই অসমৰ পৰা মোক যিহেতু বহুত ব্যক্তিসকলে কৈছিল যে ডেফ হিচাপে নাজানা এই তুমি যাব নোৱাৰিবা তুমি কৰিব নোৱাৰিবা তো এইটো কৰিব পাৰিছোঁ তাৰ কাৰণে মই হেপী কাৰণ মই বডি হিচাপে বহুতে তুলনা কৰিছিল এই কি কৰিবা তুমি নাজানা তুমি কৰিব নোৱাৰা তোমাৰ কি স্কিল আছে ত' মই ধৈৰ্য ধৰি ৰৈ আছিলোঁ যেতিয়া মোক তপন ছাৰে মোক বুজালে নহয় তাতে এই কমিউনিটিটোৱে মোক বুজালে তুমিও কৰিব পাৰিবা ত' মই যে অসমৰ কোনো প্ৰাউড ফিল কৰিছোঁ আৰু মই ধুনীয়াকৈ ধৈৰ্য ৰাখি মই গৈছোঁ আৰু লগতে বহুত চৰকাৰেও সহযোগ কৰা নাই এইটো ক্ষেত্ৰত এজ এ মোক বহিছে মোক চৰকাৰে কিন্তু কোনো ধৰণৰ স্পনচাৰ দিয়া নাই কিন্তু মই আজি নিজে কৰি দিছোঁ চাওক চৰকাৰ আপোনালোকেও চাওক যে মই কৰিব পাৰোঁ এজ এ বডি হিচাপে মই কৰিব পাৰিম আৰু আমি আৰু কৰি যাওঁ যিহেতু মই বডি হয় মই একেই বডিৰ সমানেই হয় ময়ো
কৰিব পাৰোঁ। আপোনালোকে এই থ্ৰুদি চাওক যে আপোনাৰ চৰকাৰে বিশেষকৈ চাওক আমি কি কৰিব নোৱাৰোঁ। মই এজ বডি হিচাপে মই সেইখিনি কৰিব বিচাৰোঁ। CM ছাৰ ৰিকুৱেষ্ট কৰিছোঁ, ছাৰ আপুনি এইটো ইণ্টাৰভিউ থ্ৰুদি চাওক মোক যে মই অসম ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁ, লগতে অসমৰো সুনাম লৈ আনিছোঁ। তো আপুনি সহযোগ কৰক, আমাক বডিসকলক সহযোগ কৰক। আৰু লগতে বাকৰি বাইদেউ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বাকৰি বাইদেৱে বহুতখিনি সহযোগ কৰিছে মোক, লগত লৈ যোৱাৰ পৰা আদি কৰি কাপোৰ কেনেকৈ কি কৰিম এই গোটেইখিনি ক্ষেত্ৰত বহুত সহযোগ কৰিছে। মা হিচাপে এজ মাৰ ৰুল লৈছে তেওঁ, মা হিচাপে সেইকাৰণে ভাবিছোঁ মই মোৰ ওচৰলৈ আহক এবাৰ আপুনি বহুত ধন্যবাদ মা হিচাপে। আৰু লগতে মোৰ ভণ্টি, কাৰণ তেওঁ দেশ হয়, মোৰ ভণ্টি ল'ব নোৱাৰে, তেওঁ মোৰ লগতে সহভাগী। তেওঁ মোক আগুৱাই লৈ যোৱা কেনেকৈ কি কৰিম কৰিব লাগিব মোক এতিয়া ভণ্টি এজনী হৈ গ'লে তেওঁ মোক ছাপোৰ্ট কৰিছে। নহয় মোৰ ফিল হয় বাইদেউ তাইমাই হয়, মই ভণ্টি, মই তাই এখন মোক ভণ্টি হয়, কিন্তু তেওঁ দিদি হিচাপে তেওঁ মোক সহযোগ কৰিছে। ধন্যবাদ মোৰ ভণ্টি, আই লাভ ইউ, বহুত ভাল পাওঁ তোমাক। ওদালগুৰিৰ ছোৱালী, তেওঁ আমাৰ বধিৰ কন্যা। তেওঁ পাঞ্জাৱত যোৱা বছৰ 2025 চনত হোৱা পাঞ্জাৱত হৈছিলে, তেওঁ মিছ ডেফ ইণ্ডিয়া হৈছিলে। আৰু তাৰ পৰা এতিয়া তেওঁ চিলেক্ট হৈছিলে চেক ৰিপাব্লিকত প্ৰাগ নামৰ এখন জেগা আছে, তাত তেওঁ অলপতে কেইদিনমান আগতে মিছ ৱৰ্ল্ড যিটো মানে মিছ এণ্ড মিষ্টাৰ ডেফ ৱৰ্ল্ড ইউৰোপ এণ্ড গ্ল'বেল, এই গোটেইখিনি তেওঁ তাত মেইন কথাটো হ'ল তাই অকলে গৈছিলে, তাই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিলে, কিন্তু তাই অকলে যাবলগীয়া হৈছিলে। আমি প্ৰথমতে সাহস কৰা নাছিলোঁ তাইক অকলে পঠিয়াবলৈ। আমি ভাবিছিলোঁ যিজন মিষ্টাৰ ইণ্ডিয়া তেওঁৰ লগত একেলগে যোৱাৰ কথা আছিল তেওঁলোক, কিন্তু লাষ্টত এইটো হ'লগৈ কিবা কাৰণত মিষ্টাৰ ইণ্ডিয়াটো তেওঁ যোৱাটো হৈ নুঠিলে। তাৰপিছত ৰূপা অকলেই তাই ইউৰোপলৈ গ'ল, এগৰাকী বধিৰ ছোৱালী। আমি আশা কৰা নাছিলোঁ, কিন্তু ৰূপাই সাহস দেখালে। অসম বধিৰ সন্থাৰ পৰা তাইক সকলোফালে সাহস দিয়া হ'ল। আমি বহুত সাহাৰ্য বিচাৰিছিলোঁ, কিন্তু তেনেকৈ আমি নাপালোঁ, কাৰণ ৰূপাৰ লগত এগৰাকী এস্কৰ্ট পঠাব পৰা হ'লে বৰ সুবিধা হ'লহেঁতেন। কিন্তু তাইৰ সাহসত তাই অকলেই জয় কৰি আহিলে। তাই যদিও নিজিকিলে, কিন্তু তাই আমাৰ কাৰণেতো তাইয়ে উইনাৰ। তাই অকলে যিহেতু গৈ ভাৰতক প্ৰতিনিধিত্ব কৰাটো ইমান সহজ কথা নহয়। তাকো এইবাৰ প্ৰথম হৈছে এনেকুৱা যে অকলে গৈছে, কোনো টীম নাই, তাই অকলে গৈ ভাৰতক ৰিপ্ৰেজেণ্ট কৰি আহিছে। কিন্তু এই কথাটো কোনেও নাজানে, বহুত কম সংখ্যক মানুহেহে জানে। কিন্তু আৰু এটা কথা এইখিনিতে মই উল্লেখ কৰিব লাগিব যে তাই মৰম আশীৰ্বাদ ইমান পাইছে যে মই আপোনালোকক বুজাব নোৱাৰোঁ। আছাম ফেশ্বন ফ্ৰেটাৰ্নিটিয়ে তাইক বেক কৰিছে। বিশেষকৈ এই সুযোগতে মই মেধা শইকীয়া বাইদেউ, মিনু সিং, এওঁলোকক মই ধন্যবাদ দিছোঁ। তাইৰ ডিজাইনৰ কাৰণে, তাই ডিজাইনাৰ আব্ৰাৰ খান, তেওঁ গোটেইখিনি তাইৰ কাৰণে ড্ৰেছ মানে ফ্ৰী অফ কষ্টত ৰেডি কৰি দিছে। মিনু সিঙে তাইক যিখিনি শিকাইছে, তাই গ্ৰুমিং এক্সপাৰ্ট, তেওঁ গোটেইখিনি ফ্ৰী অফ কষ্টত কৰিছে। সকলোৱে মানে কোনেও তাইৰ একো পইচা লোৱা নাই, এক পইচা লোৱা নাই। এইখিনি সহায়ৰ দি মানে আমি সাহসখিনি সেইখিনিতে পাইছোঁ মেইনলি, যে বাকী যিখিনি আমি চেষ্টা কৰি আছিলোঁ ইমানখিনি একো হোৱা নাছিলে। যিয়ে নহওক তাই সুনাম কঢ়িয়াই আনিলে। তাই ক'লে মই যাম, আমাৰ ভয় লাগিছিলে, কিন্তু তাই কৈছে মই যাম, যিহেতু তাই ডিজাৰ্ভ কৰে। তাই অকলে গৈ এই সুনাম কঢ়িয়াই আনিছে। আমি বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ যে যিখিনি সময়ত মানে তাই পাব লাগিছিলে, এগৰাকী বডিৰ আমি সকলোফালে আবেদন কৰিছিলোঁ, সকলোফালে কৰিছিলোঁ, আমি কিছু নোপোৱাও নহয়, কিন্তু এতিয়া যেনেকৈ পাব লাগিছিল তেনেকৈ তাই একো পোৱা নাই। অসম চৰকাৰৰ পৰাও একো বিশেষ, আমি চবফালেই এপ্লাই কৰিছিলোঁ, কিন্তু পাম বুলি আশা ৰাখিছিলোঁ, আমি পোৱা নাই, সঁচাকৈ কৈছোঁ। গতিকে বহুত কষ্ট কৰি তাইক পঠিওৱা হৈছে, কিন্তু জনসাধাৰণে বহুত তাইক ছাপোৰ্ট দিছে। এইটো এটা ভাবিব নোৱাৰা, কোনে কেনেকৈ ক'ত কি কৰিছে আমি নাজানো। আনকি তাইৰ কাৰণে মানে মই এইকেইটা কথা মানে এইকাৰণে কৈছোঁ যে আৱেগত কৈছোঁ। তাইৰ কাৰণে হিল যি পিন্ধিব লাগে সেয়া পৰ্যন্ত কাষ্টম মেড যোৰহাটৰ প্ৰাণজিতে সেয়া স্পেচিয়েলি পঠাইছে তাইলৈ, খবৰ খাতি কৰি কেনেকৈ জোখ মাখ লৈ। তাই বহুত আশীৰ্বাদ পাইছে। তাৰপিছত বেলতলাত আছে আপোনাৰ এল ড্ৰিম, তেওঁ পাৰ্লাৰখনত তেওঁ এক পইচা নোলোৱাকৈ ৰূপাৰ সকলোখিনি তেওঁ কৰি দিছে। পিছৰখিনি ৰূপাই অকলেই কৰি আহিছে, তাইহে ধন্যবাদৰ পাত্ৰ। ওদালগুৰিৰ পৰা ওলাই গৈ তাই কৰি আহিছে। তাই সাহসী ছোৱালী, আমি কোনো ক্ষেত্ৰতে আমি ভয় খাইছিলোঁ, কাৰণ এই যাত্ৰাটোত তাই ফ্লাইট চেঞ্জ কৰিব লাগিছিলে।
ভয় এইটো কাৰণে খাইছিলোঁ যে ডাইৰেক্ট ফ্লাইট নাছিলে। তাৰপিছত খবৰ খাতি কৰি আমি যেতিয়া পালোঁ যে এনেকৈ পঠাইছোঁ তাইক, যে তাই সেইখিনি যাতে প্ৰব্লেম নহয়, তাই মাজত ফ্লাইট চেঞ্জ কৰি অকলে যাব পাৰিব বুলি ভবা নাই। তাই ক'ত কেনেকৈ হেল্প বিচাৰিছে, কি কৰিব লাগে, কেনেকৈ তাই মুঠতে অকলে আহি আমাক দেখাই দিলে যে সকলোৱে কিছুমানে হাঁহিছিলে, কিছুমানে কৈছিলে পাৰিব জানো তাই, চবেই মোক এটা প্ৰশ্নই সুধিছিলে পাৰিব জানো তাই অকলে। মই তেতিয়া অকণমান ৰৈছিলোঁ যে নাজানো, কিন্তু আমাৰ অসম বৌদ্ধিক সন্থাৰ সাধাৰণ সম্পাদক তপন শৰ্মা তেওঁ ক'লে, একেষাৰে তেওঁ ক'লে যে পাৰিব, ৰূপাই ক'লে পাৰিব, তাৰপিছত চবেই ক'লে পাৰিব, আৰু ৰূপাই পাৰিলে, কৰি দেখুৱালে তাই যে কোনো গুণে কম নহয়। আমাক এতিয়া ছাপোৰ্ট লাগে একচুৱেলি, এইটো মই এইখিনিতে ক'ব বিচাৰিছোঁ, সকলোৱে ছাপোৰ্ট দিয়ক, এওঁলোকেও সকলো কাম কৰিব পাৰে, মাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে। প্ৰতিযোগিতা ইউৰোপত 29 জুলাইৰ পৰা 29 জুলাইলৈ ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি আমাৰ কলেজৰ পঢ়ুৱৈ ছাত্ৰী ৰূপা নিৰলা যাবলৈ ৰেডি হৈছিল, কিন্তু আৰ্থিক অভাৱ অনাটনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিছিল। আমাৰ বৌদ্ধিক সন্থাৰ ফালৰ পৰা বহু ব্যক্তিয়ে অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিছিল, কিছু সঁহাৰি পাইছিল, কিন্তু একেবাৰে গোটেই 100% সঁহাৰি পোৱা নাছিল। তথাপি ৰূপা নিৰলাক পাঞ্জাৱৰ মিষ্টাৰ দেৱ বল্ডৰ সৈতে একেলগে দিল্লী হৈ ইউৰোপলৈ পঠিওৱাৰ দিশা চলাইছিল, কিন্তু অৱশেষত পাঞ্জাৱৰ ল'ৰাজনে প্ৰকাৰবাদ যোৱাটো কেঞ্চেল কৰিলে, কিবা অভাৱ অনাটনৰ পৰিপ্ৰেক্ষিতত যোৱা নহয়। এতিয়া ৰূপাক আপুনি পঠিওৱাৰ দায়িত্ব বাঢ়িল। ৰূপা যিহেতু অকলে যোৱাত পৰিয়ালৰ ফালৰ পৰা বাধাৰ সৃষ্টি হৈছে, আমি এচিজনৰ ফালৰ পৰা পৰিয়ালৰ লগত যোগাযোগ কৰোঁ আৰু ৰূপাক অকলে ইউৰোপলৈ পঠিওৱাৰ চেষ্টা কৰোঁ। যিহেতু ভাৰতৰ কোনো মহিলাই বিশ্বৰ কোনো দেশত অকলে প্ৰতিযোগিতা, যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সুযোগ নাই, সেইটো মই মৰ্মে উপলব্ধি কৰিছিলোঁ। আৰু আমাৰ এচিজনৰ মেম্বাৰৰ লগতে আমাৰ এচিজনৰ এগৰাকী বাসৱী শইকীয়াৰ হয়তো আমি কথা পাতোঁ, আৰু বাসৱী শইকীয়াৰ জৰিয়তে ৰূপা নিৰলাৰ ফেমিলিৰ লগত যোগাযোগ কৰোঁ, যাতে তেওঁলোকে ৰূপা অকলে পঠিওৱাত বাধাৰ সৃষ্টি নকৰে। অৱশেষত দিনটো ৰূপা অকলে পঠিওৱাৰ আমি ইউৰোপৰ লগত যোগাযোগ কৰোঁ। ইউৰোপত টেণ্ডাৰ হৈছে, তেওঁৰ লগত চাইন লেংগুৱেজতে আলোচনা কৰোঁ, আৰু বাসৱী শইকীয়া তাত থকা ইণ্টাৰপ্ৰেটাৰৰ সৈতে যোগাযোগ কৰে। সকলো যোগাযোগৰ পৰা সিদ্ধান্ত হ'ল, আৰু 20 জুলাইত মই নিজে ৰূপাক লৈ দিল্লীত আহিলোঁ, আৰু দিল্লীৰ পৰা আহি ইউৰোপলৈ পঠিয়াই দিলোঁ। পিছদিনা 21 তাৰিখে ৰূপাই মোক ফোন কৰিলে, তেওঁ ইউৰোপ পালে, আৰু ইউৰোপত মোৰ বন্ধুজনেও মোক মেছেজ কৰি জনাই দিলে ৰূপা ইউৰোপত তেওঁলোকে এখন সত্যাগ্ৰহ কৰিছে, যিহেতু বিশ্বৰ বিভিন্ন দেশৰ পৰা মিষ্টাৰ আৰু মিছ দেৱ প্ৰতিযোগীসকল আহি পাইছিলে, কিন্তু ৰূপা একেবাৰে সৰু। তাইৰ প্ৰতিযোগিতাটো খুব সুন্দৰ হৈছে, কিন্তু চান্সত অলপ সমস্যা হোৱাৰ কাৰণে তেওঁ পদকৰ পৰা বঞ্চিত হয়। পদকৰ পৰা বঞ্চিত হ'লেও আমি কিন্তু অসম বৌদ্ধিক সন্থা আৰু সৰ্বশিক্ষা বৌদ্ধিক সন্থাৰ গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু ৰূপা ভাৰতীয় আৰু অসমৰে জাৰি। তাৰোপৰি ওদালগুৰিৰ তেওঁ ছোৱালী, আমাৰ উত্তৰ বৌদ্ধিক মহাবিদ্যালয়ৰ ছাত্ৰী। প্ৰথমবাৰে কৰি তেওঁ অকলে গৈছে, সেই ক্ষেত্ৰত বহু আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰে যিহেতু কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাই, চৰকাৰে সহায় সহযোগিতা আগবঢ়ালে ৰূপা নিৰলাৰ দৰে অন্য বৌদ্ধিক পুৰুষ মহিলাসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি মই খুবেই আশাবাদী। এই জগতে মই অসম নিজৰ মন্ত্ৰীবিধায়ক তথা মুখ্যমন্ত্ৰীৰ দৃষ্টি গোচৰ কৰিলোঁ, যাতে আহি থকা দিনটোত বৌদ্ধিকসকলৰ ক্ষেত্ৰত কিছু গুৰুত্ব সহকাৰে চোৱাচিতা কৰে। তাৰ বাবে মই বৌদ্ধিক সন্থাৰ অনুৰোধ জনাইছোঁ অসম চৰকাৰক। ধন্যবাদ।